মেকআপ শিকিবলৈ হাজাৰ হাজাৰ টকা খৰচ কৰাৰ প্ৰয়োজন নাই। এই ভিডিঅ'টো শেষলৈকে চাওক আৰু ব্ৰাইডেল মেকআপ একেবাৰে ফ্ৰীতে শিকি লওক। মেকআপ আৰম্ভ কৰাৰ আগতে মই প্ৰথমে কি কৰোঁ, স্ক্ৰীন প্ৰেপৰ পৰা ফাইনেল ব্ৰাইডেল লুকলৈকে সকলো ষ্টেপ আজি একেটা ভিডিঅ'তে। যদি ব্ৰাইডেল মেকআপ শিকিম বুলি ভাবিছে তেন্তে ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব। মেকআপত প্ৰথমে কৰিবলগীয়া কামটো কি জানেনে? CTM ক্লিনজাৰ, টোনাৰ, মইশ্চাৰাইজাৰ। ক্লিনজাৰ দি আমি ধুনীয়াকৈ মুখখন প্ৰথমতে ক্লিন কৰি ল'ম আৰু তাৰপাছত টোনাৰ লগাম আৰু তাৰপাছত আমি মইশ্চাৰাইজাৰ লগাম আৰু সেই CTMৰ ষ্টেপকেইটা মই আজি ইয়াত স্কিপ কৰি দিছোঁ। তাৰপাছত আমি কি কৰিম জানেনে? আই মেকআপটো কৰিম আৰু আই মেকআপৰ পাছত আমি ফেচটোলৈ যাম। আই মেকআপ কৰিবলৈ হ'লে প্ৰথমতেতো আমি আইব্ৰ'ডাল আঁকিবই লাগিব, গতিকে মই প্ৰথমতে আইব্ৰ'ডাল আঁকি ল'লোঁ, আপোনালোকে দেখিছে। আৰু তাৰপাছত যিহেতু মেকআপ আমি কালাৰ এপ্লাই কৰিব লাগিব, তাৰ কাৰণে আমি চকুটো ৰেডি কৰি ল'ব লাগিব আৰু তাৰ কাৰণে মই কি কৰিছোঁ জানেনে? কনচিলাৰ এটা দি ধুনীয়াকৈ আইব্ৰ'ডাল শ্বেপ দিছোঁ। ফেচ মেকআপ কৰাৰ আগত যদি আমি আইটো কমপ্লিট কৰি লওঁ তেতিয়া আমাৰ এটা সুবিধা হয় কি জানেনে? আইব্ৰ'ডাল আঁকোতে যদি অকণমান খেলি মেলি হয় বা শ্বেপতকৈ যদি অকণ ডাঙৰ হৈ যায় তেতিয়া কনচিলাৰ দি এনেকৈ ধুনীয়াকৈ কাট কৰি পেলাই আমি ধুনীয়া এটা শ্বেপ দি ল'ব পাৰোঁ। যিসকল বিগিনাৰ মেকআপ আৰ্টিষ্ট বা নতুনকৈ মেকআপ শিকিম বুলি ভাবি আছে তেওঁলোকে আগত আইব্ৰ'ডাল আঁকি তাৰপাছত এনেদৰে কনচিলাৰ দি ধুনীয়াকৈ শ্বেপ দি তাৰপাছত আইৰ ওপৰত কনচিলাৰ, গোটেই আইটোত কনচিলাৰ ফিলিং কৰি তাৰপাছত ধুনীয়াকৈ ব্লেণ্ড কৰিব। ব্লেণ্ড কৰি অকণমান কম্পেক্ট বা পাউডাৰৰ সহায়ত আপোনালোকে ড্ৰাই কৰি ল'ব আৰু তাৰপাছত কালাৰ এপ্লাই কৰিবচোন। আই মেকআপটো বিৰাট ধুনীয়া হ'ব। এটা কথা কি জানেনে? আই মেকআপে ব্ৰাইডেল লুকটো সম্পূৰ্ণ সলনি কৰি দিয়ে। আৰু হয়তো মেকআপত বহুত বেছিকৈ প্ৰেক্টিছৰ প্ৰয়োজন হোৱা কামটোৱে হৈছে আই মেকআপ। আইব্ৰ' পৰা ধৰি লোৱা আই মেকআপটো প্ৰতিজন ষ্টুডেণ্টে, প্ৰতিগৰাকী বিগিনাৰ মেকআপ আৰ্টিষ্টে হয়তো বহুত বেছিকৈ প্ৰেক্টিছ কৰিব লগা হয়। একদম কম সময়ৰ ভিতৰতে যদি মই আপোনালোকক আই মেকআপটো বা আইব্ৰ'ডালৰ কথা বুজাই দিব খোজোঁ তেন্তে কি হ'ব জানেনে? প্ৰথমতে আপোনালোকে লাইট ব্ৰাউন কালাৰ দি ধুনীয়াকৈ আইব্ৰ' শ্বেপটো দি ল'ব আৰু স্মচ কৰি পেলাই ধুনীয়াকৈ আইব্ৰ'ডাল আঁকি ল'ব আৰু তাৰপাছত আপোনালোকে চকুত কনচিলাৰ লগাব। কনচিলাৰটো আপোনালোকে ধুনীয়াকৈ ব্লেণ্ড কৰিব আৰু তাৰপাছত কম্পেক্ট এটা লগাব আৰু তাৰপাছত জানেনে এনেকৈ মই যিদৰে এতিয়া লগাই আছোঁ লাইট বেছ কালাৰ এটা দিব। আপুনি আই মেকআপ যিয়ে নকৰক কিয়, কিন্তু প্ৰথমতে আমি কম্পেক্ট লগোৱাৰ পাছতে লাইট কালাৰ এটা বেছ কালাৰ দি লোৱা যেতিয়া যায় তেতিয়া আই লুকটো বহুত ধুনীয়া দেখা পোৱা যায়। আৰু তাৰপাছত আপুনি যি ধৰণে বিচাৰে তেনেকৈ আই মেকআপ কৰিব পাৰে। হয়তো সেয়া কাপোৰৰ লগত মিলাইও হ'ব পাৰে বা সেয়া স্মকি, নিউড, হাফ কাট ক্ৰিজ, ফুল কাট ক্ৰিজ, আপুনি যিয়ে বিচাৰে তাকে কৰিব পাৰে। আৰু আপোনালোকে যদি একদম নিখুঁতভাৱে এটা এটা পাৰ্টকৈ মানে এটা ভিডিঅ'ত আইব্ৰ', এটা ভিডিঅ'ত আই শ্বেড', এটা ভিডিঅ'ত কনচিলাৰ, এটা ভিডিঅ'ত ব্লেণ্ডিং, তেনেদৰে যদি আপোনালোকে ষ্টেপ বাই ষ্টেপ মেকআপ শিকিম বুলি ভাবিছে তেন্তে আপোনালোকে কমেণ্ট কৰিব পাৰে। মই ফ্ৰী অফ কষ্ট আপোনালোকক এটা এটাকৈ একদম নিখুঁতভাৱে যিমান পাৰোঁ সিমান ভিডিঅ'ৰ জৰিয়তে দেখাই দিবলৈ চেষ্টা কৰিম। আৰু এই চেনেলটো যিহেতু মেকআপ ৰিলেটেড, মেকআপৰ সৰু ডাঙৰ প্ৰতিটো ষ্টেপ যাতে মই আপোনালোকক দেখাই দিব পাৰোঁ তাৰ কাৰণে খোলা হৈছিলে। গতিকে এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সোনকালে কৰি লওক, কাৰণ মেকআপ ৰিলেটেড প্ৰতিটো বস্তু আপোনালোকে নিখুঁতভাৱে ইয়াতে শিকিবলৈ পাব। আই মেকআপটো মই কৰি গৈ আছোঁ হয় আৰু আপোনালোকে চাই আছে ন, ইয়াতে মই হাফ কাট ক্ৰেছ কৰিছোঁ, দেখিলে ন? প্ৰথমতে বেছ কালাৰটো দি দিলোঁ, তাৰপিছত আইৰ চুকটোত মই অলপ ডাৰ্ক কালাৰ কৰিছোঁ। তাৰপিছত এতিয়া মই কি লগাই আছোঁ জানেনে? কমকৈ একদম ব্ৰাছডালত অকণমান কনচিলাৰ লৈ লৈছোঁ আৰু ধুনীয়াকৈ হাফকৈ কাট কৰি লৈছোঁ যাতে তাতে আমি শ্বিমাৰ লগাব পাৰোঁ। আমাৰ মন গ'লেই আমি প্ৰতিটো চকুতে যিকোনো আই মেকআপ কৰি দিব নোৱাৰোঁ, কাৰণ প্ৰতিটো চকুৰ শ্বেপবিলাক বেলেগ থাকে ন, সকলোবোৰ আই মেকআপ হয়তো তাত নাযাবও পাৰে। গতিকে আপোনালোকে যদি ডিটেইলত জানিব খোজে তেন্তে আপোনালোকে কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ' বনাই সেইটোও আপোনালোকৰ আগত দাঙি ধৰিম। আই মেকআপ বুলি ক'লে চকুৰ ওপৰ চোৱাত আমি ভাবোঁ নেকি? কিন্তু নহয়। আমাৰ কি হয় জানেনে? চকুৰ ওপৰটো যেতিয়া ফুল্লি মেকআপ কৰি দিয়া যায় তেতিয়া তলটো উকা হৈ থাকিলে মেকআপটো একদম খালী খালী দৰে লাগে। গতিকে আপোনালোকেও যেতিয়া আইৰ ওপৰটো মেকআপ কৰিব তেতিয়া আপোনালোকে তলতো বেছ কালাৰ এটা দি কাজল দি ধুনীয়াকৈ স্মচ কৰি বা ডাৰ্ক ব্ৰাউন কালাৰ দি ধুনীয়াকৈ চকুৰ তলটোও মিলাই দিব। দেখিব মেকআপটো অট'মেটিকলি হেভি যেন লাগিছে। ভিডিঅ' চাই আপোনালোকে মোৰ পৰা মেকআপ শিকাৰ লগতেও আপোনালোকে বিয়াৰ মেকআপৰ বাবেও মোক বুক কৰিব পাৰে। স্ক্ৰীণত মই নাম্বাৰটো দি দিছোঁ, ইয়াতে আপোনালোকে যোগাযোগ কৰি আপোনালোকৰ বিশেষ দিনটি, বিয়া হওক, ৰিচেপশ্যন হওক, জোৰোণে হওক বা কিবা আন কাৰণত হ'লেও যদি আপোনালোকক মেকআপ লাগে তেন্তে ইয়াতে যোগাযোগ কৰি আপোনালোকে বিশেষ দিনটোৰ বাবে বুক কৰি ল'ব পাৰে। আমাৰতো CTM হৈ গ'ল, লগতে আই মেকআপো হৈ গ'ল। আই মেকআপ হোৱাৰ পাছত লাইনাৰ, কাজল, মাস্কাৰা লগাই, আইলেছেছ লগাই তাৰপাছত আমি ফেচ মেকআপত আহোঁ। আৰু ফেচ মেকআপত যিহেতু আমাৰ টোনাৰ, মইশ্চাৰাইজাৰ লগাই থোৱাই আছিলে, তাৰপাছত আমি অলপ প্ৰাইমাৰ লগাই ল'লোঁ।
প্ৰাইমাৰৰো কিন্তু কেইবাটাও ভাগ আছে প্ৰতিটোৰে ব্যৱহাৰৰ বিষয়ে জানিব বিচাৰিলে আপোনালোকে কমেণ্ট কৰিব প্ৰাইমাৰ লগাই হোৱাৰ পাছতে আমি কালাৰ কাৰেকশ্যন কৰোঁ মানে ফেচৰ গোটেই কালাৰটো বেলেঞ্চত আনো আৰু তাৰপাছত ফাউণ্ডেশ্যন লগাওঁ যিটো মই এতিয়া ফাউণ্ডেশ্যন লগাই আছোঁ আৰু ফাউণ্ডেশ্যনটো এনেকুৱা এডাল ব্ৰাছৰ সহায়ত লগালে কি হয় জানেনে মানে লগাই থাকোঁতে আধা ব্লেণ্ডিং হৈয়ে যায় আৰু লুকটো দেখিবলৈ একদম স্মুথ ফ্ললেছ হয় গতিকে আপোনালোকেও এনেদৰে প্ৰথমতে ব্ৰাছেৰে লগাই ল'বচোন তাৰপাছত ব্লেণ্ডাৰে ব্লেণ্ড কৰিব সঁচাকৈ কৈছোঁ বিৰাট ধুনীয়া লুক এটা আপোনালোকেও ক্ৰিয়েট কৰিব পাৰিব ফাউণ্ডেশ্যন কিদৰে চিলেক্ট কৰিব লাগে আপোনালোকৰো চাগে এটা মনতে ডাউট হৈ থাকে ন ফাউণ্ডেশ্যনটো যদিহে পাৰে আপোনালোকে কিনিব যাওঁতে সদায় মুখত লগাই পেলাই চাই আনিবচোন তেতিয়া আপোনালোকৰ পাৰফেক্ট শ্বেডটো আপোনালোকে বিচাৰি পাব তাৰ বাহিৰেও বহুত অপশ্যন আছে ফাউণ্ডেশ্যনৰ শ্বেড চিলেক্ট কৰা যদি জানিব খোজে মই নেক্সট ভিডিঅ'ত আপোনালোকক নিশ্চয় জনাম আৰু এটা কথা কি জানেনে ফাউণ্ডেশ্যনটো লগাও হয় কিন্তু কিছুমানৰ মেকআপ আমাৰ উঠি আহে কেকি হৈ যায় মানে মেকআপটো লং টাইম নাযায় তাৰ মাজৰ এটা ৰিজন কি জানেনে এই ফাউণ্ডেশ্যনটো ভালকৈ ব্লেণ্ড নকৰা যিমান ভাল আপোনাৰ ব্লেণ্ডিং হ'ব সিমানে মেকআপ আপোনাৰ লং লাষ্টিং হ'ব ব্লেণ্ডিঙত গুৰুত্ব দিয়াৰ লগতে সদায় আৰু এটা কথা মন দিব লাগে ফেচত মেকআপটো কৰোঁতে ডিঙিৰ লগত সেই কালাৰটো বেলেঞ্চত আনিব লাগে যদি মুখখন বগা আৰু ডিঙিটো ক'লা হৈ থাকে নিশ্চয় বেয়া লাগিব নহয়নে ফাউণ্ডেশ্যনটো লগাই হোৱাৰ পাছত পাউডাৰৰ সৈতে গোটেইটো ছেটিং কৰি ল'ব লাগে আৰু তাৰ পাছত ধুনীয়াকৈ কণ্ট্ৰল কৰিব লাগে কণ্ট্ৰলটো দেখিছে নহয় মই নাকত কৰিলোঁ গালত কৰিলোঁ আৰু তাৰ মানে কি জানেনে কণ্ট্ৰলটোৱে আমাৰ ফেচটোক এটা নতুন শ্বেপ দিয়ে যিহেতু ফাউণ্ডেশ্যন লগোৱাৰ পাছত আমাৰ গোটেই মুখখন ফ্লেট হৈ যায় তাৰ পাছত এতিয়া নাকটোৱে ধৰক অকণ যদি শকত থাকে আমি একদম শ্লিম দেখাব পাৰোঁ গালখন একদম গলুমলু থাকিলে অকণমান ছাঁ এটা পেলাব পাৰোঁ মানে য'ত য'ত মাংস অলপ বেছিকৈ থাকে তাত ছাঁ এটা পেলাই পেলাই কণ্ট্ৰলৰ সহায়ত আপোনালোকে মানে ছাঁ এটা পেলাই ধুনীয়াকৈ তাক অলপ শ্লিম দেখাব পাৰে মানে গোল মুখখন অকণ দীঘলীয়া দেখাব পাৰে মই প্ৰায়ে কৈ থাকোঁ যে এটাক এৰি সিটো একদম সম্ভৱ নহয় মানে মেকআপৰ প্ৰতিটো পাৰ্টে আমাৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ কাৰণ ক'ৰবাত নহয় ক'ৰবাত ইটোৰ লগত সিটোৰ ৰিলেট হৈ আছে গম পালেনে ফাউণ্ডেশ্যনে মুখখন ফ্লেট কৰিলে কণ্ট্ৰৰে আমি ধুনীয়াকৈ তেওঁক শ্বেপ দিছোঁ তাৰপাছত আমি লগাম ব্লাছ হাইলাইটাৰ ব্লাছ কণ্ট্ৰল হাইলাইটাৰ প্ৰতিটো পাৰ্টৰে মানে এটা বহল চেপ্টাৰ আছে যিটো মই এই সৰু ভিডিঅ'টোত আপোনালোকক ক্লিয়াৰ কৰি দেখাব পৰা নাই নেক্সট মই ষ্টেপ বাই ষ্টেপ ভিডিঅ' লৈ আহিম যদিহে আপোনালোকে বিচাৰে আই পাৰ্টটোতো আমাৰ কমপ্লিটেই হৈ আছিলে ফেচৰ প্ৰায় হ'বলৈ হৈছে আপোনালোকে দেখিছেই ব্লাছটো লগোৱাৰ পাছতে আমি হাইলাইটাৰ লগাম তাৰপাছতে লিপষ্টিক লগাম মেকআপ ফিক্সাৰ মাৰিম আৰু আমাৰ মেকআপ কমপ্লিট আশা কৰোঁ এই ভিডিঅ'টোৱে আপোনালোকক মেকআপ শিকাত বহুত বেছি সহায় কৰিলে নেক্সট মই ইয়াতকৈ ভাল একদম আৰু ডিটেইলত নিখুঁতভাৱে মই ভিডিঅ'বোৰ আপোনালোকৰ ওচৰলৈ লৈ আহিম গতিকে যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সোনকালে কৰি থওক আৰু আপোনাৰ লগৰ কাৰোবাৰ যদি মেকআপত বহুত বেছি ইণ্টাৰেষ্ট আছে তেন্তে তেওঁকো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এতিয়া মই কৰি থকা মেকআপটোৰ এয়া হৈছে ফাইনেল লুক ইয়াত কোনো এডিটিং নাই ইয়াত কোনো ফিল্টাৰ লগোৱা হোৱা নাই একদম ৰকে মোবাইলত যিদৰে আমাৰ ভিডিঅ'টো উঠিছে তেনেকৈয়ে মই আপলোড কৰি দিছোঁ আৰু লুকটো দেখিছেনে সাংঘাতিক মৰম লাগিছে সাংঘাতিক বুলি ক'ল ন কইনাগৰাকী বাৰু এনেই বহুত বেছি ধুনীয়া আছিলে তাতে আৰু বহুত বেছি মৰম লাগিছে আপোনালোক যিসকলে আপোনালোকৰ বিয়াৰ বাবে মোক বুক কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে স্ক্ৰীনত মই নাম্বাৰটো আকৌ এবাৰ দি দিছোঁ আপোনালোকে আপোনালোকৰ বিশেষ দিনটোৰ বাবে মোৰ পৰা ধুনীয়া মেকআপ লুক বুক কৰি ল'ব পাৰে আৰু যিসকলে মেকআপ শিকিম বুলি ভাবিছে এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ ইটোৰ পাছত সিটো ধুনীয়া ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহি থাকিম